ৰাতি শোৱাৰ আগত আপোনালোকে ইয়াৰ অকণমান ব্যৱহাৰ কৰিব আপোনাৰ স্কিনত লগাব চাব তৎক্ষণাতে আপোনাৰ স্কিনখন গ্লো কৰি থাকিব ৰাতিপুৱা শুই উঠি আপোনাৰ স্কিনখনৰ উজ্জ্বলতা দেখি পেলাই আপোনাৰ নিজৰে ভাল লাগিব ফ্ৰেণ্ডছ দেখিছে মুখখন ধুই অহাৰ পাছতে মোৰ স্কিনখন যথেষ্ট সফট লাগিছে আৰু গ্লো কৰিছে খুব এটা ইফেক্টিভ ৰেমেডি আপোনালোকৰ বাবে লৈ আহিছোঁ মই ব্যৱহাৰ কৰি আছোঁ খুব ভাল বুলি কৈছোঁ যিমান কেইটা ইনগ্ৰেডিয়েণ্ট লৈছোঁ কেৱল ঘৰুৱা সামগ্ৰী লৈছোঁ 100% নেচাৰেল হয় আপোনালোকে খুব কম সময়তে এই ৰেমেডিটো বনাব পাৰে আৰু এই ৰেমেডিটো আপোনালোকে যদি ফ্ৰিজত ষ্ট'ৰ কৰি ৰাখে 3-4 দিনৰ কাৰণে বনাই আপোনালোকে ব্যৱহাৰ কৰিব পাৰে নমস্কাৰ নিয়ৰ লাইফষ্টাইল চেনেলটিলৈ আপোনালোকক সকলোকে স্বাগতম জনাই পুনৰ এটা নতুন ৰেমেডি আপোনালোকৰ বাবে লৈ আহিছোঁ আজি মই আপোনালোকক জনাব বিচাৰিছোঁ আপোনালোকে ৰাতি শোৱাৰ আগত কেনেকৈ আপোনাৰ ছালখনৰ যত্ন ল'ব ইমানখিনি আমাৰ স্কিনৰ প্ৰব্লেম আছে নিয়ৰ লাইফষ্টাইল চেনেলটোত কেৱল ঘৰুৱা সামগ্ৰীৰ স্কিনৰ কেয়াৰ লোৱা হয় আজিও লৈ আহিছোঁ খুব এটা ইফেক্টিভ আপোনালোকৰ বাবে ৰেমেডি যিটো ৰেমেডিৰ ব্যৱহাৰে আপোনাৰ মুখৰ দাগটো নাইকিয়া কৰিব ইয়াৰ লগতে আপোনাৰ স্কিনখন তৎক্ষণাতে গ্লো কৰাত সহায় কৰিব তৎক্ষণাতে আপোনাৰ ছালৰ উজ্জ্বলতা বৃদ্ধি কৰাত সহায় কৰিব কোনো ধৰণৰ সাইড ইফেক্ট নাই 100% নেচাৰেল হয় আপোনালোকে এই ৰেমেডিটো ব্যৱহাৰ কৰক আৰু ছালৰ বহুতো সমস্যা দূৰ কৰক কেৱল ঘৰুৱা সামগ্ৰীয়ে খুব ইন্টাৰেষ্টিং হ'ব আজিৰ ভিডিঅ'টো চাই থাকিব ভিডিঅ'টো একেবাৰে শেষলৈকে যদি আপুনি নিয়ৰ লাইফষ্টাইল চেনেলটোৰ ফেমিলি মেম্বাৰ হ'ব বিচাৰিছে তেতিয়া মোৰ চেনেলটো সাবস্ক্ৰাইব কৰি পেলাই বেল আইকনটো প্ৰেছ কৰি দিব আৰু এতিয়ালৈকে যদি আপোনালোকে নিয়ৰ লাইফষ্টাইল ফেচবুক পেজ আৰু ইনষ্টাগ্ৰামত যোৱা নাই ফলো কৰিব তাতে আপোনালোকে মোক মেছেজ কৰিব পাৰে হলে বলক পলম নকৰি আজিৰ ভিডিঅ'টো আৰম্ভ কৰোঁ কেনেকৈ বনাইছোঁ আপোনালোকক মই জনাম কিন্তু তাৰ আগতে মই আপোনালোকক দেখুৱাব বিচাৰিছোঁ ই কেনেকৈ আপোনাৰ স্কিনত কাম কৰিব স্কিনখনত গ্লো আনে নে নানে আপোনালোকে মোৰ ভিডিঅ'টো চোৱাৰ পাছতে গম পাব মুখখন আপোনালোকে ভালদৰে ক্লিন কৰি ল'ব মোৰ কাজল আৰু লিপষ্টিক আছে আপোনালোকে খুব ভালদৰে ৰিমুভ কৰি ল'ব আৰু ইয়াৰ পাছতে এই যিটো মই পেষ্ট বনালোঁ এপ্লাই কৰিব আপোনাৰ স্কিনত যদি আপোনাৰ স্কিনত ব্লেক হেডছ বা হোৱাইট হেডছৰ প্ৰব্লেম আছে যদি আপোনাৰ স্কিনখন একেবাৰে গ্লো নকৰে যদি আপোনাৰ স্কিনখনত ডেড চেল স্কিনৰ লেয়াৰ আছে ইয়াক ৰিমুভ কৰিবৰ কাৰণে আপোনালোকে 2 মিনিটৰ কাৰণে স্ক্ৰাব কৰিব পাৰে 2 মিনিট স্ক্ৰাবিং কৰাৰ পাছত আপোনালোকে এইদৰে ৰাখি দিব যেতিয়া পেকটো ড্ৰাই হৈ যাব তেতিয়া আপোনালোকে ঠাণ্ডা পানীৰে মুখখন ধুই দিব আৰু আপোনালোকক দেখুৱাব বিচাৰিছোঁ খুব সোনকালে আপোনালোকে তৎক্ষণাতে স্কিনৰ গ্লো আনিব পাৰে এই পেকটো এপ্লাই কৰি পেলাই আৰু আপোনালোকক ৰিজাল্ট মই দেখুৱাইছোঁ এয়া আপোনালোকে চাওক স্কিনখন যথেষ্ট মোৰ গ্লো কৰিছে আৰু যথেষ্ট সফট লাগিছে খুব কম সময়তে আপোনালোকে এই ৰেমেডিটো ব্যৱহাৰ কৰি ছালৰ উজ্জ্বলতা বৃদ্ধি কৰিব পাৰে আৰু যদি আপোনালোকে ৰেগুলাৰলি কৰে তেতিয়া আৰু ভাল ৰিজাল্ট পাব এই ৰেমেডিটো বনাবৰ কাৰণে মই প্ৰথমতে লৈছোঁ কেঁচা গাখীৰত আছে ল্যাকটিক এসিড আপোনাৰ স্কিনখন পিলিং কৰাত সহায় কৰিব যদি আপোনাৰ স্কিনখনত দাগ আছে দাগ নাইকিয়া কৰাটো গাখীৰে সহায় কৰিব ইয়াৰ লগত মই এড কৰিছোঁ বিলাহীৰ ৰস বিলাহীত আছে ভৰপূৰ মাত্ৰাত ভিটামিন সি ইও আপোনাৰ স্কিনত দাগ নাইকিয়া কৰাত সহায় কৰিব লগতে ছালখনৰ উজ্জ্বলতা অনাটো সহায় কৰিব আৰু নেক্সট মই লৈছোঁ মুলেঠি পাউডাৰৰ ওপৰত মই আগতে কেইবাটাও ভিডিঅ' বনাইছোঁ যাক আপোনালোকে জ্যেষ্ঠ মধু বুলি ক'ব পাৰে জ্যেষ্ঠ মধু পাউডাৰ আপোনালোকে কিনিব পাৰে আপোনাৰ স্কিন ব্ৰাইটেনিঙৰ কাৰণে কাম কৰে স্কিনখন ব্ৰাইট কৰাত সহায় কৰে আৰু লগতে আপোনাৰ স্কিনত যদি কিবা ইনফেকশ্যন আছে খজুৱতি আছে পিম্পলছ বা একনি প্ৰব্লেম আছে ইয়াক দূৰ কৰাৰ লগতে আপোনাৰ স্কিনখনত দাগ নাইকিয়া কৰাটো মুলেঠি পাউডাৰে সহায় কৰে ইয়াৰ লগত আমাৰ স্কিনখন মইশ্চাৰাইজ কৰিবৰ কাৰণে মই এচামুচ এল'ভেৰা জেল এড কৰিছোঁ মিক্সাৰটো অলপ পাতল হ'ল সেইবাবে মই ইয়াৰ লগত আৰু অকণমান মুলেঠি পাউডাৰ মিক্স কৰিম মই 2 চামুচ লৈছিলোঁ কিন্তু গাখীৰ অলপ বেছি হ'ল কাৰণে ইয়াৰ লগত আৰু অলপমান মই মুলেঠি পাউডাৰ এড কৰিছোঁ আপোনালোকে দেখিছে বেছি ডাঠো কৰিব নালাগে বেছি পাতলো কৰিব নালাগে এটো মোৰ ৰেডি হৈ গ'ল মোৰ পেষ্টটো আৰু ৰেগুলাৰলি যদি আপোনালোকে এই পেকটো এপ্লাই কৰে খুব সোনকালে আপোনালোকে ৰিজাল্ট পাব আপুনি এখন দাগবিহীন উজ্জ্বল ছালৰ গৰাকী হ'ব পাৰে কেৱল ঘৰুৱা সামগ্ৰীয়ে ফ্ৰেণ্ডছ কেনেকুৱা লাগিলে আজি ভিডিঅ'টো মোক কমেণ্ট কৰি ক'বলৈ নাপাহৰিব যদি ভাল লাগিলে ভিডিঅ'টো লাইক কৰিব যিমান পাৰে আপোনাৰ ফ্ৰেণ্ড সাৰ্কেলৰ মাজত শ্বেয়াৰ কৰিব আৰু এটা নতুন ভিডিঅ'লৈ মই দীপাঞ্জলি পুনৰ আহিম আপোনালোকৰ মাজলৈ আজি ভিডিঅ'টো মানতে শেষ কৰিছোঁ ধন্যবাদ